ৰষ্টাৰসকলক ভাল পায় অকল বেয়া মানুহে, ভাল মানুহে কেতিয়াও ৰষ্টাৰসকলক ভাল নাপায়, এইটো 100% চিয়ৰ। ৰষ্টাৰসকলে জাহিদক গালি দি আছে, ৰষ্ট কৰি আছে, আৰু আনফালে জাহিদে ৰিপ্লাই কৰি আছে। আসসালামু আলাইকুম ডিয়াৰ ফ্ৰেণ্ডছ অৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ, আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো বহুত ভালে আছোঁ আলহামদুলিল্লাহ। চ' আপোনালোকে হয়তো নিশ্চয় জানে যে বিগত বহুকেইদিন ধৰি এফালে ৰষ্টাৰসকল আৰু আনফালে ফ্ৰম আছামৰ অনাৰ, এফালে ৰষ্টাৰসকলে জাহিদক গালি দি আছে, ৰষ্ট কৰি আছে, আৰু আনফালে জাহিদে ৰিপ্লাই কৰি আছে। কেতিয়াবা শত্ৰু হোৱা দেখা যায় আৰু কেতিয়াবা মিত্ৰ। এতিয়া ইয়াৰ মাজতে মই কেইটামান কথা ক'ম ৰষ্টাৰসকলক লৈ আৰু জাহিদক লৈ। এনেতে ৰষ্টাৰসকলক মই ইমান বেছি ভাল নাপাওঁ, ইয়াৰ বহুকেইটা কাৰণ আছে। 1 নম্বৰ কাৰণটো হ'ল সিহঁতে হাৰাম ৰিলেটেড ভিডিঅ' বনায়, আৰু 2 নম্বৰ কাৰণটো হ'ল সিহঁতে মানুহৰ পাৰ্চনেল লাইফক লৈ ডাইৰেক্ট এটাক কৰি বিয়া বা বাখাৰে সিহঁতৰ মনত দুখ দিয়ে বা আঘাত দিয়ে। 2 নম্বৰ পইণ্ট। এতিয়া আহোঁ 3 নম্বৰ পইণ্টলৈ। 3 নম্বৰ পইণ্টটো হ'ল ৰষ্টাৰসকল অলপ ফাল্টু টাইপৰ মানুহ, সেইকাৰণে ইমান বেছি ভাল নাপাওঁ। আৰু এটা কথা যে সৰু সুৰা ৰষ্টাৰবিলাক, এই সকলো সৰু সুৰা ৰষ্টাৰবিলাক হ'ল ৰাকিবৰ চামচা। যদি কোনো এজনে ৰাকিবক লৈ কোনো এটা যদি বেয়াকৈ কথা কৈ দিয়ে, তেনেহ'লে এই সৰু সুৰা ৰষ্টাৰবিলাক লাগি যায়। চ' ৰষ্টাৰসকলক লৈ ইমান বেছি কথা নক'ম, কাৰণ ৰষ্টাৰসকলে ভাবি থাকে যে মোৰ 50,000 1 লাখ ছাবস্ক্ৰাইবাৰ হৈছে, মোক মানুহে ভাল পায়, কিন্তু সেইটো নহয়। ৰষ্টাৰসকলক ভাল পায় অকল বেয়া মানুহে, ভাল মানুহে কেতিয়াও ৰষ্টাৰসকলক ভাল নাপায়, এইটো 100% চিয়ৰ। ৰষ্টাৰসকলক লৈ বেলেগ এটা মোৰ টপিক আছে, পিছতে এইটো বনাম। এতিয়া সন্ধিয়া হৈছে কাৰণ গোটেই দিনটো কাম কৰিছোঁ। সকলে আপোনাক গালি দিয়ক বা আপোনাক কিবা কিবি কৰক, আপুনি ৰিপ্লাই নিদিব, কাৰণ এজন মানুহে যদি গালি দিয়ে, আকৌ যদি সেই মানুহক যদি গালি দি ৰিপ্লাই কৰা হয়, তেতিয়া ৰিপ্লাই কৰাজন ডাঙৰ মানুহ নহ'ব, ধৈৰ্য ধৰাজন ডাঙৰ মানুহ হ'ব। সেইকাৰণে কৈছোঁ, আপোনাক ৰষ্টাৰসকলে যদি বেয়াকৈ কিবা কিবি কৈছে, তেনেহ'লে গালি কা জবাব গালি से नहीं देना चाहिए, गाली देने वाले को समझाना चाहिए अच्छे से, अगर समझा सको तो भी बड़ा आदमी बन पाओगे।